তো হাই ফ্ৰেণ্ড, কি খবৰ? তো আকৌ আহিলোঁ আপোনালোকৰ মাজতে ভিডিঅ'টি লৈ পিনে বিদুৰ ভাই চাবলৈ। তো নাজিৰা বোলছবিত আহিছোঁ বিদুৰ ভাই চাবলৈ। তো আহি পিনেতো যেনে তেনে টিকেট পালোঁ আৰু, কিন্তু হলত নাই। মই আগতীয়াকৈ বুকিং কৰিছিলোঁ, সেইকাৰণেহে মই যেনে তেনে 4টা পালোঁ। তো এয়া ভিতৰত লাগিছে আপোনাৰ কম্পু 3 নম্বৰখন, লোকেল কম্পু 3 নম্বৰ। বিদুৰ ভাই তো ভিতৰৰ কেণ্টিনখন এইখন হয়। তো এনেকুৱাতে চিনেমা ভাঙিলে। এয়া চাওক, আমাৰ শ্ব'টো এতিয়া 12:40 পৰা আছে। তো চিনেমাখন চোৱাৰ পাছত আপোনালোকক কৈ আছোঁ চিনেমাখন কেনেকুৱা লাগিলে। তো এইখিনি চাওক, মানুহখিনি পূৰা হলৰ পৰা এতিয়া নামি আহিছে। মানুহ সাংঘাতিক হৈছে, ছিটটো পাবলৈ নাই, পূৰা ছিট বুকিঙে থাকে তাৰমানে। তো মই চিনেমাখন চাই আপোনালোকক কৈ আছোঁ। হাই ফ্ৰেণ্ড, কি খবৰ? তো চিনেমাখন চাই বহুত ভাল লাগিলে। তো আচলতে এনেকুৱা চিনেমাই চাব লাগে। অসমীয়া চিনেমা বহুত চালোঁ, কিন্তু এইখন চিনেমাৰ নিচিনা মই চিনেমা নাই পোৱা। তো বহুত ভাল লাগিলে। আপোনালোকে আহক এদিন চাবলৈ, চাই পিনে গম পাব কেনেকুৱা লাগিছে চিনেমা বনালে এনেকৈ বনাব লাগে। তো আগতে বহুত চিনেমা চালোঁ, এনেকুৱা চিনেমা মই নাই পোৱা। এখন চিনেমা চাই বহুতে মানে বহুত ভাল লাগিলে। তো চাই পিনে মই বহুত ভাল পালোঁ। আপোনালোকে আহক এদিন চাবলৈ। তো মই চিনেমা টিকেট পাবলৈ নাই। আপুনি 3-4 দিন আগতে টিকেট বুকিং কৰিব লাগিব। মই মোবাইলত 4টা টিকেট বুকিং কৰিছোঁ 3 দিনৰ আগত। তো 4টা টিকেটে আছিলে, সেই 4টা টিকেটে বুকিং কৰিব পালোঁ। তো সেয়া লৈ পিনে চিনেমা চাবলৈ আহিলোঁ আপোনাৰ নাজিৰা বোলছবিলৈ। তো আহি পিনে ভালে লাগিলে, মজা লাগিলে। আপোনালোকে এদিন চাওক, তাৰপাছত মোক কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।